কোনো দোকানীয়ে আজিলৈ এনেকুৱা ভিডিঅ' বনোৱা নাই মই বনাই আছোঁ বিশেষকৈ আচলতে কি বন্ধুসকল আপোনালোকে যেতিয়া বা আমি যেতিয়া বজাৰৰ পৰা কিছুমান বস্তু ক্ৰয় কৰাৰ আগত আমি সেই বস্তুটো বা সেই পেকেটটোৰ ওপৰত কি লিখা আছে কেতিয়াবা আমি দামটো চাওঁ বা কেতিয়াবা নাচাওঁ কিমান দাদা যে ইমান নহ'ব দিয়ক বুলি কৈ আমি লৈ গুচি আহোঁ কিন্তু সেইটো আমাৰ কাৰণে বহুত ভুল আমি গ্ৰাহকসকলে এইটো বহুত ভুল কৰোঁ কিয়নো আমি যেতিয়া বস্তু এটা ক্ৰয় কৰোঁ বজাৰৰ পৰা বা দোকানৰ পৰা হওক বা য'তে নহওক আমি এটা যদি বস্তু এটা ক্ৰয় কৰাৰ আগত আমি সেই পেকেটটো চাব লাগে আমি নাচাওঁ প্ৰায়ে আমি নাচাওঁৱে হয়নে নহয় আপোনালোকে ক'বচোন আমি পেকেটটোত কি লিখা আছে কি নাই লিখা এক্সপায়াৰি ডেট কিমান আছে আমি নাচাওঁ সেইটো আমাৰ কাৰণে বহুত ভুল কাৰণ আমি সেইটোতে বহুত ঠগন খাওঁ আমি গ্ৰাহকসকলে সেইটোত আমি বহুত ঠগন খাওঁ কিয়নো আমি সেই পেকেটটোত কি লিখা আছে আমি নাজানো কিছুমান বস্তুত কোম্পানীয়ে অফাৰ দিয়ে সেই অফাৰটো আমি নাপাওঁ কিয়নো নাপাওঁ আমি পেকেটটো পঢ়ি নাচাওঁ আৰু দোকানীসকলে কি কৰে সেই অফাৰটো ৰাখি থৈ দিয়ে কোম্পানীয়ে মানে কি হয় মাজে মাজে কেতিয়াবা গ্ৰাহকসকলৰ কাৰণে অফাৰ দি থাকে মানে দুটা বস্তু কিনিলে এটা বস্তু ফ্ৰী 2 get 1 ফ্ৰী এনেকৈ বা কিছুমান মানে সৰু সুৰা অফাৰ কিছুমান কোম্পানীবিলাকে গ্ৰাহকসকলক অফাৰ দি থাকে কিন্তু আমি গ্ৰাহকসকলে সেই অফাৰটো নাপাওঁ কিয় নাপাওঁ দোকানীবিলাকে আমাক দিলেহে পাম আমি দোকানৰ পৰা যিটো বস্তু ক্ৰয় কৰোঁ দোকানীটোৱে যদি আমাক অফাৰটো নিদিয়ে আমি নাপাওঁ কিয় নাপাওঁ আমাৰ নিজৰ ভুলৰ কাৰণে নাপাওঁ কিয়নো সেই পেকেটটো লিখাই থাকে বাই 2 get 1 ফ্ৰী আমি যদি দুটা কিনো তেনেহ'লে এটা ফ্ৰী পাওঁ আমি প্ৰায় কি কৰোঁ পেকেটটো আমি পঢ়ি নাচাওঁ আৰু বস্তুটো দোকানীক কিমান দাম ইমান আমি পইচাটো দি লাহেকৈ বস্তুটো লৈ গুচি আহোঁ সেই ভুলটো আমাৰ গাত গতিকে আমি যদি সাৱধান হওঁ আমি সেই পেকেটটো যদি চাওঁ কি লিখা আছে এক্সপায়াৰি ডেট কিমান আছে কি অফাৰ আছে যদি আমি পেকেটটো ভালকৈ চাওঁ তেতিয়াহ'লে আমি বুজিব পাৰিম যে সেই পেকেটটোত কিবা এটা অফাৰ আছে আৰু আমি দোকানীজনক ক'ব পাৰিম যে দাদা এইটো দেখোন অফাৰ আছে আপুনি কিয় দিয়া নাই তেতিয়া দোকানীজনে বাধ্যতামূলক আপোনাক দিবই লাগিব কিয়নো সেইটো দোকানীজনে নিদিয়ে কোম্পানীৰ ফালৰ পৰাই দিয়ে গ্ৰাহকসকলক কিন্তু দোকানীবিলাকে কি কৰে প্ৰায় দোকানীয়ে গ্ৰাহকসকলক সেই অফাৰটো নিদিয়ে আৰু এক্সট্ৰাকৈ সিহঁতে বিকি মানে এক্সট্ৰাকৈ বেলেগ এটা প্ৰফিট কৰে মানে এক্সট্ৰাকৈ প্ৰফিট কৰে গতিকে আমি সদায় বস্তু কিনাৰ আগত আমি বস্তুটোৰ পেকেটটোৰ ওপৰত আমি চাব লাগিব যে কিবা অফাৰ আছেনে ডেট আছেনে নাই এক্সপায়াৰি ডেট আছেনে নাই আমি গ্ৰাহকসকলে এইটো আমাৰ চোৱাটো বহুত প্ৰয়োজন আজি মই ভিডিঅ'টো এইটো কাৰণেই প্ৰস্তুত কৰিছোঁ প্ৰায় গ্ৰাহকসকলে মানে কি কৰে বস্তুটো কিনি আৰু লৈ যায় একো নাচায় মানে কিবা লিখা আছেনে নাই নে কি একো নাচায় আপোনালোকে যিকোনো বস্তু এটা কিনাৰ আগত এবাৰ পেকেটটো এবাৰ চাব তাত কিবা অফাৰ আছেনে নাই বা এক্সপায়াৰি ডেট আছেনে নাই যদিহে আপোনালোকে চায় তেনেহ'লে আপোনালোকৰ লাভ হ'ব মানে গ্ৰাহকসকলৰ লাভ হ'ব আৰু যদি নাচায় তেনেহ'লে লোকচান হ'ব কিছুমান দোকানে প্ৰায় দোকানীয়ে মানে কি অফাৰবিলাক গ্ৰাহকসকলক নিদিয়ে ৰাখি থৈ দিয়ে গতিকে ভিডিঅ'টো মই আজি এইটো কাৰণে প্ৰস্তুত কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজি মই 1 কাৰ্টন বাউলি আনিছোঁ তাত 10টা কেক ফ্ৰী দিছে মানে 1 কাৰ্টন বাউলিত মানে 20টা থাকে 20টাত 10টা কেক ফ্ৰী দিছে কিয় 10টা কেক ফ্ৰী দিছে মানে আপুনি যদি দুটা বাউলি কেক কিনে তেনেহ'লে এটা 10 টকীয়া কেক ফ্ৰী পাব গতিকে মই দেখাইছোঁ চাওকচোন এয়া দেখিছে আপোনালোকে মই 1 কাৰ্টন বাউলি আনিছোঁ ইয়াত 1 কাৰ্টনত 20টা থাকে আৰু ইয়াত লিখাই আছে চাওকচোন আৰু ইয়াত লিখাই আছে দেখিছে নহয় ইয়াত লিখা আছে কি দেখিছে দুটা যদি আপুনি কিনে তেনেহ'লে এটা 10 টকীয়া কেক ফ্ৰী পাব দুটা যদি বাউলি কিনে এটা 10 টকীয়া কেক ফ্ৰী পাব গতিকে প্ৰায় গ্ৰাহকসকলে মানে কি নাচায় গতিকে আজি মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ গ্ৰাহকসকলে যাতে সুবিধা হয় বস্তুটো কিনাৰ আগত তেওঁলোকে যাতে পেকেটটো এবাৰ চায় কি লিখা আছে কি নাই লিখা যদি আপুনি নাচায় তেনেহ'লে আপোনাৰ লোকচান হ'ব কাৰণ দোকানীজনে আপোনাক কেতিয়াও ফ্ৰী বস্তুটো নিদিয়ে আৰু পিছত যদি কয় দাদা পাহৰিলে বা ফ্ৰী অহা নাই বুলি ক'ব গতিকে আপোনালোকে চাব আৰু ফ্ৰীটো আপোনালোকে বিচাৰিব দোকানীজনে দিব যদি নাচায় তেনেহ'লে আপোনালোকে নাপায় কিন্তু প্ৰায় দোকানীয়ে তেনেকুৱা কৰে আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক কিয়নো আপোনালোকৰ লগতে যেনে আৰু সকলো গ্ৰাহকে উপকৃত হয় এই ভিডিঅ'টো চালে আপোনালোকে বুজি পাব যে হয় কথাটো সত্য বুলি গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু পেজটো ফ'ল' কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব